নমস্কাৰ বন্ধুসকল মই আজি ইয়াতে আপোনালোকক নলবাৰীৰে হাজৰা আশ্ৰমখন মানে শ্ৰী শ্ৰী দুৰ্গা বিগ্ৰহ হাজৰা আশ্ৰমখনৰ চৌহদটো অকণমান দেখাব চেষ্টা কৰিছোঁ। নিশ্চয় চাই ভাল পাব পৰিৱেশটো। শিৱ মন্দিৰ হয়। আৰু এইটো হনুমান মন্দিৰ হয়। বহুত মানুহ আহে ইয়াতে। সেইখন আশ্ৰম ইয়াতে বাবাজী এজন আছে। এইটো বিষ্ণু মন্দিৰ হয়। ইয়াত যজ্ঞ হয় প্ৰতি বছৰে ফাগুন মাহত। আহি খুব ভাল পাব। মই এই ভিডিঅ'টোত অকণমান চৌহদটো দেখাব বিচাৰিছোঁ। এয়া এইখিনিয়ে আপোনালোকে চাগে চাই ভাল পাইছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। মোৰ নতুন চেনেল হয় এইটো, ছাপোৰ্ট কৰিব আৰু